গুড মৰ্ণিং এভৰিৱান। আজি একদম নামঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি নামঘৰ মোচাৰ পাল আছিলে, নামঘৰ মুচিবলৈ আহিলোঁ। ভাবিলোঁ সকলোকে আমাৰ গাঁৱৰ নামঘৰ ভাগ দেখুৱাওঁ। এয়া আমাৰ গাঁৱৰ নামঘৰ ভাগ। নামঘৰ ভাগ যথেষ্ট ডাঙৰ। চাওকচোন, এয়া মেইন দুৱাৰ। মই একেবাৰে মেইন দুৱাৰৰ ওচৰলৈ নাযাওঁগৈ বাৰু। এয়া অকণমান জুম কৰিয়ে দেখাই দিছোঁ। এয়া জয়দেৱে ৰাস্তাৰ একেবাৰে কাষতে যিহেতু নামঘৰ ভাগ ধেৰ ধূলি পৰে, সেইটো কাৰণে এনেদৰে পলিথিনে মেৰিয়াই থোৱা আছে। যেতিয়া নামঘৰত কিবা অনুষ্ঠান হয় সেয়া খুলি দিয়া হয়। চাওকচোন নামঘৰ ভাগ। আমি এয়া মুচি মেলি আজৰি হৈ, আৰু এইফালে এয়া নাৰায়ণ। যথেষ্ট ডাঙৰ নামঘৰ ভাগ। আজি ভাবিলোঁ আমাৰ গাঁৱৰ নামঘৰ ভাগ আপোনালোকক দেখাওঁচোন। দেখিছে, সকলোৱে কৃষ্ণ বুলি এটা কমেণ্ট কৰি দিব। যথেষ্ট ডাঙৰ নামঘৰ ভাগ, দেখিছে নহয়। মই ইয়াৰ মাজতে ৰৈ পেলাই চাৰিওফালৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো চাওকচোন নামঘৰ ভাগ। এতিয়া সকলোৱে কৃষ্ণ বুলি এটা কমেণ্ট কৰিব দেই।